हेलो एवरीवन नमस्कार মই আজি বনাব লৈছো আলু পৰঠা আৰু আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিলো আলু পৰঠাটো মই একদম স্টেপ বাই স্টেপ আপোনালোকৰ লগত শেয়াৰ কৰিছো যি সকলে বনাব নাজানে তেওঁলোকৰ হয়তো সুবিধা হ'ব বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো তাৰ বাবে মই মোৰ জোখৰ অনুসাৰে আটা লৈছো আটাত অকণমান নিমখ দি দিছো সোৱাদ অনুসৰি অকণমান নিমখ দিব লাগে তাৰ পাছত দিছো 1 চামুচতকৈ কম ৰিফাইন তেল আৰু এতিয়া কুহুমিয়া গৰম পানীৰে আটাখিনি মই মঠি লম পানী অলপ অলপকৈ দিম প্ৰথমতে এইখিনি সানি লৈছো নিমখ আটা আৰু ৰিফাইন তেলখিনি মিক্স কৰি লৈছো একেলগে তাৰ পাছত অলপ অলপকৈ পানী দি মই ধুনিয়াকৈ আটাখিনি মঠি লম এয়া আটাখিনি মঠুতে একেবাৰে পানী দি দিব নালাগে অলপ অলপকৈ দিব লাগে আৰু এয়া মোৰ ডোটো ধুনিয়াকৈ ৰেডি হৈ গল এয়া এতিয়া মই এখন প্লেটৰে ঢাকি ৰাখি দিম 10-15 মিনিটৰ কাৰণে এতিয়া গেছত এখন কেৰাহীত তেল গৰম কৰিছো আৰু তেলত দি দিছো এয়া মিহিকৈ কাটি ৰখা এটা ডাঙৰ সাইজৰ পিয়াজ আৰু পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে অকণমান সময় ফ্ৰাই কৰি লম এয়া মই পৰঠাৰ ভিতৰত যেটো আলুৰ ষ্টাফিং ব্যৱহাৰ কৰিম সেইটো বনাইছো আলুখিনি আগতেই মই সিজাই ৰাখিছিলো আৰু এয়া গোল্ডেন ব্ৰাউন হৈ গল পিয়াজখিনি এতিয়া মই দি দিম 1 চামুচ ইয়াতে আদা নহৰুৰ পেষ্ট আৰু দি দিছো দুটা জলকীয়া সৰু সৰুকৈ কাটি ৰখা আৰু এতিয়া এখিনি 1 মিনিট মান সময় এনেকৈ লো ফ্লেমত ভাজি লম যাতে নহৰু আদাৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায় আৰু এয়া এখিনিও ৰেডি হৈ গল এতিয়া মই ইয়াতে বইল কৰি থোৱা আলুখিনি দি যাম আলুখিনি আপোনালোকে আগতেও পিটিকি ল'ব পাৰে মই এতিয়া এনেকৈ ডাইৰেক্ট দি দিছো আলু পৰঠা বহুত ধৰণে বনায় মইনো কেনেকৈ বনাইছো সেইটোকে আপোনালোকৰ লগত শেয়াৰ কৰিছো আশা কৰিছো আপোনালোকে ভাল পাব আৰু দি দিছো এয়া সোৱাদ অনুসৰি অকণমান নিমখ আৰু দিছো অকণমান হালধি আৰু এতিয়া হেতাখনেৰে লৰাই মিক্স কৰি দিছো আৰু হেতাখনে গুটেখিনি মেছ কৰি দিছো যাতে আলুৰ ডাঙৰ টুকুৰা থাকি নাযায় ধুনিয়াকৈ মিহি হৈ যায় পিটিকাটো হেতাখনেৰে এনেকৈ মই হেচি মেছ কৰি দিছো আৰু একেবাৰে শেষত দি দিছো এক মুঠি কস্তুৰী মেথি আপোনালোকে ফ্ৰেছ ধনিয়া থাকিলে খেও দিব পাৰে আৰু এয়া আলু ষ্টাফিংখিনি ৰেডি হৈ গল এটা বাটিত ষ্টাফিংখিনি উলিয়াই লৈছো আৰু এতিয়া বনাম আলু পৰঠা মই আপোনালোকক দুটা ষ্টাইলত বনাই দেখুৱাম প্ৰথমতে এটা ষ্টাইলত মই বনাইছো কোনটো ষ্টাইলত আপোনালোকে ইজি পায় ট্ৰাই কৰিব পাৰে মই প্ৰথমতে এটা ডাঙৰ সাইজৰ লাৰু ললো আটা তাৰ পাছত তলত অকণমান আটা লগাই এনেকৈ বেলি লৈছো আৰু এতিয়া ইয়াতে আলু ষ্টাফিং ভৰাম এয়া মই সৰহকৈ লৈছো আলুখিনি ভৰোৱা পাছত এনেকৈ চামুচখনেৰে মিলাই দিছো আৰু চাওক মই কেনেকৈ দিছো লাডুটো কেনেকৈ বনাইছো আৰু এটো হৈ গল ধুনিয়াকৈ মুখখন বন্ধ কৰি দিলো এতিয়া অকণমান আটা লগাই এটো বেলিম আৰু পৰঠাটো বেলুতে খুব লাহে লাহে বেলিব লাগে বেছি প্ৰেসাৰ দিব নালাগে নহলে ভিতৰৰ পৰা আলুখিনি উলাই যাব খুব লাহে লাহে বেছি প্ৰেসাৰ নিদিয়াকৈ মই আলু পৰঠাটো বেলি আছো মাজত বেছি প্ৰেসাৰ দিব নালাগে কাষ দিয়ে বেলিব লাগে আৰু এয়া আলু পৰঠাটো মই বেলি আছো আৰু এয়া এখন পৰঠা ৰেডি হৈ গল বেলি হৈ গল
এতিয়া আনটো ষ্টাইলত আপোনালোকক মই বনাই দেখুৱাম এতিয়া এনেকৈ এখন সৰু ৰুটি লৈছোঁ ৰুটিখন বেলাটো দেখুৱাবলৈ নহ'লে সৰু সাইজৰ এখন ৰুটি লৈছোঁ ৰুটিখনৰ ওপৰত দি দিছোঁ আলু আৰু এতিয়া চামুচখনেৰে ৰুটিখনত ধুনীয়াকৈ স্প্ৰেড কৰি দিম আৰু এয়া স্প্ৰেড কৰা হৈ গ'ল আলুখিনি ধুনীয়াকৈ তাৰ পাছত আন এখন একে সাইজৰ ৰুটি ওপৰত দি দিছোঁ আৰু ধুনীয়াকৈ মিলাই দিছোঁ আৰু এইখনো অকণমান আটা লগাই দিছোঁ বেলনাত এতিয়া লাহে লাহেকৈ বেছি প্ৰেছাৰ নিদিয়াকৈ এইখন পৰঠাও মই বেলি ল'ম আৰু এইখন পৰঠাও মোৰ ৰেডি হৈ গ'ল এতিয়া গেছত তাৱা এখন গৰম কৰিছোঁ আৰু দি দিছোঁ মই ৰিফাইন তেল আপোনালোকে ঘিউটো বনাব পাৰে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ পৰঠা সাধাৰণতে ঘিউতে বনাই মই ৰিফাইন তেল বনাইছোঁ আৰু তেলখিনি গৰম হৈ গ'ল এতিয়া মই দি দিম প্ৰথমতে বনাই লোৱা পৰঠাটো আৰু পৰঠা বনাওঁতে সদায় গেছৰ ফ্লেমটো হাই ৰাখিব আৰু পটাপট বনাব যাতে দেৰি নাযায় গেছৰ ফ্লেমটো লো বা মিডিয়াম কৰি ৰাখিলে পৰঠাটো টান হ'ব পাৰে আৰু পৰঠাখন মই লুটিয়াই দিছোঁ আৰু এয়া পৰঠাৰ দুইটা সাইড ধুনীয়াকৈ সিজি গৈছে এতিয়া মই পৰঠাটো উঠাই ললোঁ এয়া সব এখন পৰঠা মোৰ হৈ গ'ল এতিয়া মই আনখন পৰঠা বনাম যেটো মই ডাবল লেয়াৰ দিছিলোঁ দুখন ৰুটি দি বনাইছিলোঁ সেইখন পৰঠা মই বনাম এতিয়া আগৰ নিচিনাকৈ তেল গৰম হোৱাত মই পৰঠাখন দি দিলোঁ আৰু এতিয়া ভাজি আছোঁ পৰঠাখন আৰু অকণমান তেল কাষে কাষে দি দিছোঁ আৰু এখন পৰঠাও ৰেডি হৈ গ'ল এতিয়া এখন প্লেটত মই এখন উঠাই লম আৰু এয়া পৰঠাখন মই এয়া চাওক মেলি দেখাইছোঁ গোটেই পৰঠাখন আলুৰে ভৰি আছে এনেকুৱা নহয় যে কোনোবা এডোখৰত আলু বেছি আছে কোনোবা এডোখৰত কম আছে ধুনীয়াকৈ গোটেই পৰঠাখনতে আলু ভৰি আছে খুব ধুনীয়া হয় এনেকৈ বনালে আৰু এয়া মই পৰঠা গোটেইকেইখন বনাই ললোঁ আৰু এখন প্লেটত দি দিছোঁ আৰু ওপৰত দি দিছোঁ অকণমান বাটাৰ আৰু এয়া মোৰ পৰঠাকেইখন ৰেডি হৈ গ'ল যদি আজি ৰেচিপিটো ভাল লাগিলে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব